নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি টক্স আৰু মই বশিৰুদ্দিন আহমেদ। প্ৰথমতে এই ঘৰখনলৈ মন কৰক। এইখন হৈছে ১ নং পৰ্বতজোৰা সমষ্টিৰ অন্তৰ্গত খুটাবাগৰা প্ৰথম খণ্ড গাঁৱৰ সাব চেণ্টাৰ। এইখন স্বাস্থ্যকেন্দ্ৰ দীৰ্ঘদিনৰ পৰা গৰুৰ গোহালিত পৰিণত হৈছে। সেই দৃশ্যাংশ আমাৰ সতীৰ্থক আমি দেখাবলৈ অনুৰোধ জনাইছোঁ। এইখন দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠিব। সাব চেণ্টাৰৰ যি নাৰ্ছ কৃষ্ণা ৰয়, তেওঁ কিন্তু মাহত 7ৰ পৰা 8 দিন এইখন গাঁৱত আহে আৰু বাকী কেইদিন নিজৰ ঘৰত টোপনি মাৰি থাকে। 24 নং গৌৰীপুৰ বিধানসভাৰ বিধায়ক মিজানুৰ ৰহমান ডাঙৰীয়াৰ একেবাৰে ঘৰৰ ওচৰত, কিন্তু তেওঁ কিন্তু আজিলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। নিৰ্বাচনৰ আগমুহূৰ্তে পালি নেতাবোৰে ডাঙৰ ডাঙৰ ভাষণ কিন্তু মাৰিছে, পৰিৱৰ্তনৰ শ্লোগান দি কিন্তু নিৰ্বাচন কৰিছিলে বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই। ইয়া কি পৰিৱৰ্তনৰ নমুনা নেকি? এই অঞ্চলৰ যুৱক আমাৰ লগত আছে, তেওঁৰ পৰা আমি কিছু মন্তব্য জানিবলৈ যত্ন কৰিম। হয়, তোমাৰ পৰিচয়টো দিয়কচোন। মোৰ নাম হ'ল সাহিবুব আলম তালুকদাৰ। তোমাৰ গাঁৱৰ নাম খুটাবাগৰা পাৰ্ট 1। তো তোমাৰ এইখন স্বাস্থ্যকেন্দ্ৰলৈ কি হৈছে? এইটোতো আমি প্ৰায় 10 বছৰ হ'ল চাই আছোঁ, মানে কোনো ডক্টৰ মানে কোনো নাহে, সেইকাৰণে এনে পৰি আছে, কোনো নাহে, ৰুমটোও বেয়া হৈ গৈছে। হয়, নাৰ্ছ যি নাৰ্ছ আছে আমি শুনিছোঁ কৃষ্ণা বুলি নাম তেওঁ মাহত কেইদিন আহে গাঁৱত? তেওঁ মাহত সৰু সৰু ল'ৰা ছোৱালী যিবিলাক আছে সেইবিলাক মাজে মাজে আহে, মানে ভিজি টিজি দিবলৈ আহে, আৰু মানে গোটেই দিন নাহে, মানে মাহত 30 দিন আহিব লাগিব তেনেকুৱা নাহে, 6 মাহত এদিন আহে, এনেকৈ আহে। তো তোমালোকে এতিয়া কি বিচাৰে চৰকাৰৰ? এইটো আমি বিচাৰোঁ যে মানে আমাৰ যিটো গ্ৰামৰ যিটো ৰাইজ আছে সেইবিলাকত মানে বহুত অসুবিধা হৈ আছে। ইয়াত এটা আছিল চাব চেণ্টাৰ, আমাৰ সুবিধাৰ কাৰণে এইটো বেয়া হৈ গ'ল। এইটো ভাল হ'লে আমাৰ ৰাইজৰ সুবিধা হ'লহেঁতেন, এইটো আমি বিচাৰোঁ। এইখন বৃহৎ অঞ্চলৰ দুখীয়া মানুহে কিমান অসুবিধাত পৰি আছে। অসম তথা BTCৰ স্বাস্থ্য বিভাগ ব্যৰ্থ হৈ পৰিছে নেকি? অসমীয়াত এষাৰ কথা আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। আমি এইখন অঞ্চলৰ আৰু এজন বয়োজ্যেষ্ঠ ব্যক্তি আছে, তেওঁৰ পৰাও আমি কিছু মন্তব্য ল'বলৈ আমি যত্ন কৰিম। আপোনাৰ নামটো কি আছিলে? মোহাম্মদ রুফসান আলী শেখ। দীৰ্ঘদিনৰ পৰাই আমি দেখিছোঁ এইখন স্বাস্থ্যকেন্দ্ৰত কিন্তু গৰুৰ গোহালি হৈ পৰিণত হৈ আছে। গরু গোয়ালি হয়েছে। তো নার্স এটা আহে না নাই? নার্স আহে, মাসে 2 দিন 1 দিন করে আহে, তো এরকম করে আহে, প্রত্যেক মাসে 2-1 করে আহে। আৰু এটা কথা, তাছাড়া ভিতরে নার্স বহে না, নার্স ঘর খারাপ হয়ে গেছে গা, ডাক্তার আহে না, বহে না। এইখন সমষ্টিৰ বিধায়ক মিজানুৰ ৰহমানে কোনো ধৰণৰ পদক্ষেপ লৈছিল নেকি? লয় নাই, কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। লয় নাই। তো আপোনালোকে এতিয়া যিহেতু BTCৰ পৰিৱৰ্তন দি এটা শ্লোগান দি চৰকাৰ গঠন কৰিছে, তো কেনেকুৱা পৰিৱৰ্তন পালে আপোনালোকে? আর তো পরিবর্তন হলে তো এই সাব সেন্টার ভালো হইতো নি। আৰু আমাৰ 1 নং পৰিষদীয় সমষ্টিৰ মুনমুন বৰ্মা ডাঙৰীয়ানী, তেখেত কিন্তু আমাৰ পৰ্বতজোৰাৰ পৰা জয়ী হৈছে। তেওঁ কিন্তু এজন MCLA। তেখেতক কি আহ্বান জনাব? কথা হল, আমার রাইজর মানুষ খুব অসুবিধা হয়েছে। মুনমুন বাইদরে অনুরোধ করে কই এই সাব সেন্টারটা জানি মুনমুন বাইদ ভালো করে দেয়, ডাক্তার জানি আহে।